হয় নমস্কাৰ, মোৰ নাম শ্ৰী নৱজিত নাথ। মই বৰপেটা জিলাৰ সৰ্থেবাৰী অঞ্চলৰ বৰকাপলা গাঁৱৰ বাসিন্দা। মই মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়ালৈ কেইটামান পোনপটীয়াকৈ প্ৰশ্ন সুধিব বিচাৰিছোঁ। আপুনি যে বৰ্তমান এই বানপানীৰ সময়ত গোটেই অসমত বৰাক ব্ৰহ্মপুত্ৰত আপুনি ধুনীয়াকৈ গোটেই বানত ক্ষতিগ্ৰস্ত এলেকা আপুনি নিশ্চয় দৰ্শন কৰিলে। বৰাকত হওক, ব্ৰহ্মপুত্ৰ উপত্যকাতে হওক, বৰাক উপত্যকাতে হওক, আপুনি গোটেইখিনি পানীৰ পৰিস্থিতি বুজ ল'লে। আৰু হ'ল আপুনি বানপানীত যিমান ক্ষয় ক্ষতি হৈছে মানুহৰ, এইবিলাক ক্ষতিগ্ৰস্ত বা যিমান মানুহৰ গৃহহীন হৈছে আপুনি নিশ্চয় বুজি পালে আৰু আপোনাৰ বিভাগটো নিশ্চয় বুজি পালে। এতিয়া প্ৰশ্নটো হ'ল, এইটো বানপানী আচলতে প্ৰাকৃতিকভাৱে হোৱা বানপানী নে এই বানপানীটো জলবিদ্যুৎ প্ৰকল্পৰ দ্বাৰা যিটো হ'ল আমাৰ কৃত্ৰিম বানপানী। আপুনি এইটো কথা আমাক এতিয়া ক'ব লাগে যে জলবিদ্যুৎ প্ৰকল্পৰ পৰা ভূটান আৰু অৰুণাচলৰ যিবিলাক জলবিদ্যুৎ প্ৰকল্প ভূটানত আছে, এই জলবিদ্যুৎ প্ৰকল্পৰ পৰা আমাৰ নামনি অসমত বিশেষকৈ বেছি ক্ষতি হৈছে। এতিয়া আপুনি কওক, জলবিদ্যুৎ প্ৰকল্পৰ পৰা যিখিনি আমাৰ লাভ হৈছে, আমাৰ অসমবাসী ৰাইজৰ যিখিনি লাভ হৈছে, এই লাভতকৈ লোকচান বেছি হৈছে নে লাভ বেছি হৈছে? এতিয়া আপুনি আমাক এইটো কথা কৈ দিব লাগে। যদি লোকচানে বেছি হৈছে, আমি জনাততো লোকচান বেছি হৈছে, লাভতকৈ লোকচান বেছি হৈছে। গতিকে আপুনি এতিয়া কওক, যদি এনেধৰণে প্ৰতি বছৰে যদি বানপানীৰ কবলৰ পৰা আমাৰ অসমীয়া ৰাইজে, আমি অসমবাসীয়ে যদি এনেকৈ বানতে প্ৰত্যেক বছৰে কক বকাই থাকিব লাগে, আমাৰ গাঁঠিৰ ধন ভাঙি আমি খৰচ কৰিব লাগে, আৰু ভূটান চৰকাৰে হওক বা আমাৰ অসমৰ বাহিৰে বেলেগ ৰাজ্যত যিবিলাক ভূটানৰ পৰা বিদ্যুৎ কিনি নি সেইবিলাক ৰাজ্যই হওক বা ভূটান দেশে যি লাভ কৰিছে, আৰু ভূটান দেশৰ সমান্তৰালকৈ আমি ভাৰতৰ লগতে আমি অসমবাসীয়ে বেছি লোকচানৰ সন্মুখীন হৈছোঁ। গতিকে আপুনি এইটো কথা আমাক কওক, এতিয়া যদি প্ৰত্যেক বছৰে যদি এনেধৰণে লোকচান হৈ থাকে, তেতিয়াহ'লে আমাৰ এই ৰাইজৰ কাৰণে আপুনি কি চিন্তা কৰিছে? আমাৰ এই লোকচানৰ ক্ষতিপূৰণৰ কাৰণে আপুনি কি চিন্তা কৰিছে? নে প্ৰতি বছৰৰ দৰে এই বছৰো আপোনাৰ 500 গ্ৰাম চাউল প্ৰতিজনক আৰু 50 গ্ৰাম মিঠাতেল আৰু হ'ল 100 গ্ৰাম দাইল দিয়ে আমাক এই বানপানীৰ পীড়িত ৰাইজসকলৰ কাৰণে আপুনি এইখিনি বহুত যথেষ্ট বুলি ভাবে নেকি? যদি ভাবে তেতিয়াহ'লে এইটো আপোনাৰ নিশ্চয় ভুল হৈছে। আপুনি আৰু এটা কথা কওক আমাক, আপোনাৰ যেতিয়া কংগ্ৰেছ চৰকাৰৰ শাসনৰ অন্তত যেতিয়া বিজেপি চৰকাৰ আহিবৰ সময় হৈছিল, তাৰে আগতে যেতিয়া ইলেকশ্যনত আমাৰ বৰ্তমানৰ গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াই গোটেই অসমবাসীক সম্ভাষণ কৰি গোটেই অসমবাসীৰ কাৰণে এটাই ভাষণ দিছিল, গৃহমন্ত্ৰী অমিত শ্বাহে বোলে এইবাৰ আকৌ আমাক 5 বছৰৰ কাৰণে ৰাইজ আপোনালোকে আমাক সুবিধা দিয়ক, গোটেই অসমবাসী ৰাইজে আমাক 5 বছৰৰ কাৰণে সুবিধা দিয়ক, আমি আপোনালোকৰ বানপানীৰ সমস্যাটো নাইকিয়া কৰি দিম। কিন্তু বিগত 5 বছৰৰ কথাটো বাদ দিয়ক, এতিয়া 6-7 বছৰ হ'ল। এতিয়া আপুনি কওক, 2014 চনৰ পৰা গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়ালৈ ডাইৰেক্ট পোনপটীয়াকৈ মই প্ৰশ্ন কৰিছোঁ, আপুনি বানপানীৰ পৰিস্থিতি বা বানপানীৰ সমস্যা নাইকিয়া কৰিছে নে এই অসমত কোনো চনতে নজিৰ নোহোৱা এইবাৰৰ নিচিনা বিশ্ব অভিলেখ সৃষ্টি কৰা এইবাৰ বেছি বানপানী আপোনালোকে আমাক দান দিছে? আপুনি কওক। গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়া, আপুনি কওক, আপুনি বানপানীৰ সমস্যাটো আমাৰ নাইকিয়া কৰিলে নে বানপানীৰ সমস্যা আমাৰ বেছি কৰিলে? আপুনি গোটেই অসমৰ বানপানীৰ সমস্যা আপুনি নাইকিয়া কৰিব নালাগে। প্ৰথমতে আপুনি গুৱাহাটীত যিবিলাক বৰ্তমান কৃত্ৰিম বানপানী হৈছে, গুৱাহাটীত প্ৰত্যেক বছৰতকৈ এইবাৰ যেনেকৈ কৃত্ৰিম বানপানী চবতকৈ বেছি হ'ল, আপুনি পোনপ্ৰথমে গুৱাহাটীৰ কৃত্ৰিম বান সমস্যাটো নাইকিয়া কৰক, তাৰে পিছত গোটেই অসমৰ কথা চিন্তা কৰিব। আমি আকৌ 5 বছৰ নহয়, যদি গুৱাহাটী কৃত্ৰিম বানৰ সমস্যাটো আপুনি নাইকিয়া কৰি দিব পাৰে, আমি আকৌ 5 বছৰ নহয়, আকৌ 10 বছৰ আমি এনেকৈ গোটেই অসমবাসীয়ে বানপানীত ডুবি থাকিম, তথাপিও আমাৰ কোনো ধৰণৰ আমি
দুখ বা যন্ত্ৰণা বুলি আমি নাভাবোঁ। গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়া, আমি আপোনাক ডাইৰেক্ট পোনপটীয়াকৈ এইবাৰ প্ৰশ্ন কৰিছোঁ। আপুনি যে এই আমাৰ কৃত্ৰিম জলবিদ্যুৎ প্ৰকল্পৰ কাৰণে যে অসমত প্ৰত্যেক বছৰে কৃত্ৰিম বানপানী হৈছে, এই কৃত্ৰিম পানীবিলাকৰ সমস্যাৰ কাৰণে আপুনি ভূটান চৰকাৰৰ লগত কিবা কথা পাতিছেনে নাই? যদি ভূটান চৰকাৰৰ লগত কথা পাতিছে, তেখেতসকলে আমাক কেনেধৰণৰ আপোনালোকক সান্তনা দি নে কেনেধৰণৰ আপোনালোকক ললিপপ দি খুৱাই থৈ দিছে? আপুনি যদি ললিপপ খায়ে আছে ভূটান চৰকাৰত, তেতিয়াহ'লে অসমৰ আহি আপুনি অসমৰ ৰাইজক তেনেহ'লে এই মিছা প্ৰতিশ্ৰুতিবিলাক কেলে দিছে? আমি অসমবাসী ৰাইজৰ ধৈৰ্যৰ এটা সীমা আছে। আমি বহুত ধৈৰ্য ধৰিব পৰা আমাৰ অসমবাসী ৰাইজৰ কেপাচিটি আছে। গতিকে আমাৰ ধৈৰ্যবিলাক বানপানীৰ সোঁতৰ নিচিনা আপোনালোকে ব্ৰাছ কৰি নল'ব। যদি আমাৰ ধৈৰ্য যদি এইবাৰ পাৰ হৈ যায়, ধৈৰ্য যদি সীমা অসমবাসী ৰাইজৰ চেৰাই যায়, তেতিয়াহ'লে অহাবাৰ ইলেকশ্যনৰ সময়ত আমি আপোনালোকক দেখুৱাই দিবলৈ বাধ্য হ'ম যে আমি আচলতে অসমীয়া ভোটাৰ ৰাইজ ইমান বুৰ্বক নহয়। আমাক সেই আগৰ দিনৰ অজলা হালোৱা অসমীয়া ককাইটি বুলি ভাবি নাথাকিব। আমি এতিয়া বৰ্তমান হাল এৰি ট্ৰেক্টৰেৰে খেতি কৰি খাবলৈ লৈছোঁ। আমাৰ আগৰ যিবিলাক সেই অজলা ককাই আছিলে, সেই অজলা ককাইবিলাক বহুতে হয়তো এতিয়া বুঢ়া হৈ লাখুটি ধৰি খাই আছে, আৰু বহুতে এতিয়া শিপুৰীত গৈ আমাক এইফালে নীৰৱে নিস্তব্ধে তৰা হৈ চাই আছে। গতিকে আপোনালোকে বৰ্তমান আপোনালোকৰ চৰকাৰে আৰু সেই পুৰণা চিন্তাধাৰা সলনি কৰি নদী বান্ধৰ পানীৰ চিধি নদীত একেলগে এৰি নিদি কমকৈ এৰি দিয়াৰ ব্যৱস্থা কৰাৰ কাৰণে আপোনালোকে ভূটান চৰকাৰৰ লগত কথা পাতি আমাৰ যিবিলাক পানী আমাৰ একেলগতে আহি আমাৰ অসমখনক বিধ্বংস কৰি নিয়ে, তহিলং কৰি লৈ যায়, সেনেকুৱা চিন্তাধাৰাবিলাক বাদ দি আপোনালোকে পানীটো ষ্টক কৰাৰ ব্যৱস্থা কৰক। আৰু যিবিলাক নদীয়ে আমাক পানী আপোনালোকে এৰি দিয়ে, ভূটান চৰকাৰে এৰি দিয়া পানী লৈ যাবলৈ নিজকে প্ৰস্তুত নহয়, যিকেইখন নদীয়ে ভাৰসাম্য ৰাখিব নোৱাৰে পানীৰ কাৰণে, সেইবিলাক নদী অকণমান আপোনালোকে দ আৰু বহল কৰিবলৈ চেষ্টা কৰক। নতুন প্ৰকল্প হাতত লওক। আমাৰ নিচিনা অসমীয়া হোজা ৰাইজক আপোনালোকে প্ৰত্যেক বছৰে ঠগাই নাথাকিব। বিদ্যুৎ মন্ত্ৰী বিমল বৰাকো এটা কথাই কৈছোঁ, আপুনি আমাৰ ৰাইজৰ পৰা টকা উঠাই 1 কোটি টকা চেক দি, অসম চৰকাৰৰ বান সাহাৰ্য পুঁজিৰ নামত 1 কোটি টকা চেক দি আপুনি হাত সাৰিলে নহ'ব। সেইবিলাক আমাৰ পইচাৰে আপুনি চেক দি আপুনি বাহবা ল'লে নহ'ব। আমাৰ কথা চিন্তা কৰক, আমাৰ অসমীয়া ৰাইজৰ কথা আপোনালোকে চিন্তা কৰক। আমাৰ ক্ষয় ক্ষতি কিমান হৈছে, অকল জলবিদ্যুৎ প্ৰকল্পৰ নামতে আমাৰ কিমান ক্ষতি হৈছে, এইবিলাক কথা আপোনালোকে একবাৰ বিবেচনা কৰক।